হাই বন্ধু বান্ধৱীসকল, আসসালামু আলাইকুম। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। মই আজি এই কেক ৰেচিপিটো লৈ আহিছোঁ। আহকচোন চাওঁ মই এই কেক ৰেচিপিটো মই কেনেকৈ বনালোঁ। এই কেকটো বনাবৰ কাৰণে মই ইয়াতে দুটা কণী লৈ লৈছোঁ। এই কণী দুটা মই এই বাতিটোত যোগ কৰি পেলাই লৈছোঁ। দুটা কণী যোগ কৰি লোৱাৰ পিছত মই এতিয়া এই কণী দুটা মিক্সি জাৰত দিম আৰু মই এই বাতিটোৰ জোখেদিয়ে যিমানখিনি কণী হৈছে সিমানখিনি জোখমতে মই ইয়াতে চেনি ব্যৱহাৰ কৰিম। এতিয়া মই এই চেনি আৰু কণীখিনি মই ভালদৰে পিচি ল'ম। এতিয়া মই আপোনালোকে চাব পাৰে এইখিনি মই পিচি লৈছোঁ। এইখিনি মই এটা ডাঙৰ বলত ওলাই ল'ম। এয়া আপোনালোকে চাব পাৰে। এইখিনি এতিয়া ওলাই লোৱাৰ পিছত এইখিনি মই ভালদৰে মিহলাই ল'ম। আপোনালোকে এনেকুৱাকৈ মোৰ এই ৰেচিপিটো চাই কেনে পাই জনাব আৰু ঘৰত বনাব ট্ৰাই কৰিব। আৰু মই এতিয়া এইখিনি ভালদৰে লৰাই লৈছোঁ আৰু সেই বাতিটোৰ জোখেদিয়ে এবাতি মই ইয়াত ৰিফাইন ব্যৱহাৰ কৰিছোঁ জোখমতে। এইখিনি মই গোটেইখিনি মই ভালদৰে আৰু মিহলাই ল'ম। ইয়াতে বহুত লৰাই থাকিব লাগিব, তেতিয়াহে আপোনাৰ কেকটো স্পঞ্জি হ'ব। আপোনালোকে চাই থাকক এই ৰেচিপি ভিডিঅ'টো, প্লিজ শেষলৈকে চাব মোৰ এই ভিডিঅ'টো। কেনে পাই কমেণ্ট কৰি জনাব। এতিয়া এইখিনি মই ভালদৰে মিহলাই লৈছোঁ। এতিয়া মই ইয়াতে ব্যৱহাৰ কৰিম সেই বাতিটোৰ জোখেদিয়ে মই ইয়াতে দুবাতি আটা ব্যৱহাৰ কৰিছোঁ। আপোনালোকে ময়দাও ব্যৱহাৰ কৰিব পাৰে। মই আটা ব্যৱহাৰ কৰিছোঁ কাৰণ মোৰ ছোৱালী দুজনী খাব, সেইকাৰণে সৰু ছোৱালীৰ হেল্থক চাই পেলাই মই ইয়াতে ময়দা ব্যৱহাৰ কৰা নাই, আটা দিছোঁ। এইটো হেল্ডি কেক বনাইছোঁ। আপোনালোকে এনেকুৱাকৈ বনাই খাব। আপোনালোকে ময়দাও দিব পাৰে, চুজিও ব্যৱহাৰ কৰিব পাৰে। আৰু সেই বাতিটোৰ জোখেদিয়ে এবাতি মই গাখীৰ লৈ লৈছোঁ, গৰু গাখীৰ। আপোনালোকে আমুল তাজাও ব্যৱহাৰ কৰিব পাৰে। মই এই গাখীৰখিনি পগাই পেলাই ৰুম টেম্পাৰেচাৰত আছে। ইয়াতে বেছি গৰমো নহয় ঠাণ্ডাও নহয়, এনেকুৱাকৈ মই ব্যৱহাৰ কৰিছোঁ। এতিয়া মই এই মিশ্ৰণখিনি ভালদৰে মিহলাই লৈছোঁ একদম হেতা পাতৰ সহায়ত। এতিয়া এই মিশ্ৰণখিনি মই মিহলাই পেলাই এতিয়া ছাইড কৰি থৈ দিম। ইয়াতে মই বেকিং চ'ডা দিব পাহৰি গৈছিলোঁ। এতিয়া মই লাষ্টত বেকিং চ'ডাখিনি দি দিছোঁ, আপোনালোকেও দিব। আপোনালোকে ইয়াতে বেকিং পাউডাৰো ব্যৱহাৰ কৰিব পাৰে। মই বেকিং পাউডাৰ ব্যৱহাৰ কৰা নাই, ইয়াতে মই বেকিং চ'ডাই ব্যৱহাৰ কৰিছোঁ। তাৰপিছত এইখিনি ভালদৰে মই মিহলাই লৈছোঁ। এইপিনে মই কেৰাহী এটাত নিমখ অকণমান দি পেলাই প্ৰি হিট কৰি লৈছোঁ। এতিয়া মই এটা বল লৈ লৈছোঁ। ইয়াতে মই এখন পেপাৰ লৈ লৈছোঁ। আপোনালোকে বাটাৰ পেপাৰো ব্যৱহাৰ কৰিব পাৰে। মই ইয়াতে বাটাৰ পেপাৰ ব্যৱহাৰ কৰা নাই, নৰ্মেল পেপাৰ ব্যৱহাৰ কৰিছোঁ। তাৰপাছত ইয়াতে মই অকণমান ৰিফাইন দি দিছোঁ যাতে কেকটো লাগি নধৰে, অতি সহজতে এৰাব পৰা যায় কেকটো। এনেকৈ মই ইয়াতে ৰিফাইন দি পেলাই মই গোটেই বলটোত লগাই লৈছোঁ। এতিয়া মই ইয়াতে মিশ্ৰণখিনি গোটেই ঢালি দিম। এইখিনি অকণমান টেপ টেপ কৰি দিব যাতে ফুলি নাহে। এতিয়া মই ইয়াতে অকণমান ড্ৰাই ফ্ৰুটছ কাটি থৈ দিছিলোঁ, টুটি ফ্ৰুটি আৰু কিচমিচ আছে আৰু চেৰি আছে। এইখিনি মই কাটি পেলাই থৈ দিছোঁ ওপৰত অকণমান গাৰ্নিচিঙৰ কাৰণে, অকণমান ভাল দেখিবৰ কাৰণে। এতিয়া মই এই কেৰাহীটোত প্ৰি হিট কৰি থোৱা কেৰাহীটোত এতিয়া মই এডাল ষ্টেণ্ড
দি দিম। এইখিনি নিমখ মই ব্যৱহাৰ কৰিয়ে থাকোঁ প্ৰায়ভাগ ঘৰত যেতিয়াই মই কেক বনাওঁ, সেইকাৰণে এইখিনি নিমখে মই আকৌ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে ইয়াত বালাও দিব পাৰে, নিমখো দিব পাৰে। এতিয়া মই এইখিনি 45 মিনিটৰ কাৰণে প্ৰি হিট হ'ব দিম। 45 মিনিটৰ পিছত এয়া মই গুচাই চাইছোঁ। ইয়াতে মই এডাল শিলা দি চাইছোঁ, আপোনালোকে ষ্টিকেদিও চাব পাৰে। মই এডাল শিলা লৈ পেলাই চাইছোঁ, চাব পাৰে লাগি ধৰা নাই। ইয়াতে যদি লাগি আহিছে, হোৱা নাই, লাগি নাহিলে গম পাব যে হৈছে কেকটো। মোৰ কেকটো হৈ গৈছে। এতিয়া মই কেকটো নমাই পেলাই ঠাণ্ডা হ'বলৈ ৰাখি দিম। ৰুম টেম্পাৰেচাৰত ৰাখি দিম। মোৰ এই ভিডিঅ'টো অকণমান হিলি আছে কাৰণ মোৰ ছোৱালীজনীয়ে ভিডিঅ' কৰি আছে। এতিয়া ঠাণ্ডা হৈ যোৱাৰ পিছত এই কেকটো মই এতিয়া ওলাম। আপোনালোকে চাবচোন ইমান স্পঞ্জি হৈছে মোৰ এই কেকটো, আৰু খাবলৈও বহুত সোৱাদ লগা হৈছে। আপোনালোকেও প্লিজ ট্ৰাই কৰিব আৰু কমেণ্ট কৰি জনাব মোৰ এই ভিডিঅ'টো কেনে পালে। চোৱাচোন, দেখিবলৈ যে ইমান ধুনীয়া হৈছে এই কেকটো, আৰু খাবলৈও বহুত সোৱাদ লগা হৈছে জানেনে। আপোনালোকে প্লিজ ট্ৰাই কৰি চাব। মই ইয়াৰে পিচ আপোনালোকক কাটি পেলাইও দেখুৱাইছোঁ যে কিমান স্পঞ্জি হৈছে। এয়া চাওকচোন কিমান সুন্দৰ কৰি হৈছে। এয়া চাওকচোন কিমান স্পঞ্জি হৈছে। আপোনালোকেও প্লিজ এনেকৈ ট্ৰাই কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেলটোও বজাই ৰাখিব। আজিলৈ আহিছোঁ, বাই বাই।